সকলোকে পিংকিজ কিচেনলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত একেবাৰে সহজ আৰু একেবাৰে টেষ্টি আনাৰসৰ জেলিৰ ৰেচিপি লৈ আহিছো। আৰু এইটো সময়ত বজাৰত আনাৰস একেবাৰে সহজতে পোৱা যায়। আৰু যোনে যোনে আনাৰস খাই বেয়া পায় তেওঁলোকে এনে ধৰণে জেলি বনাই খালে নিশ্চয় খাই ভাল পাব। তেনেহলে বলকচোন চাও কেনেদৰেনো বনালো। প্ৰথমতে মই ইয়াতে এটা সৰু সাইজৰ আনাৰস লৈছো। তাৰে মই বাকলিখিনি ভালদৰে গুচাই সৰু সৰুকৈ কাটি লৈছো। তাৰে পাছত মই ইয়াতে এটা মিক্সি জাৰ লৈ লৈছো। তাতে মই আনাৰসখিনি দি দিছো আৰু একেবাৰে ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছো। ইয়াতে মই কিন্তু পানীৰ ব্যৱহাৰ কৰা নাই। এয়া চাওক এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে। তাৰে পাছত মই গেছটো অন কৰি টাৱা এখন বহাই দিছো। তাতে মই গোটেইখিনি আনাৰসৰ জুচ দি দিছো আৰু এইখিনি মই কিছু সময়ৰ কাৰণে ভালদৰে লৰাই থাকিম। এয়া চাওক অলপ সময়ৰ পাছতে মই ইয়াতে 6 চামুচ চেনি দি দিছো। কাৰণ মোৰ আনাৰসটো একেবাৰে মিঠা আছিল, সেইবাবে মই চেনি অকণমান কমকৈ দিছো। আপোনালোকৰ যদি আনাৰসটো টেঙা থাকে তেনেহলে চেনি অকণমান বেছিকৈ দিব। আৰু এইখিনি মই আকৌ কিছু সময়ৰ কাৰণে ভালদৰে লৰাই থাকিম। এয়া চাওক এইখিনি মই কিছু সময়ৰ কাৰণে ভালদৰে লৰাই আছিলো। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিছো। আকৌ মই এইখিনি একেবাৰে 15 মিনিটৰ কাৰণে ভালদৰে লৰাই কম হ'বলৈ দিম। এয়া চাওক একেবাৰে সম্পূৰ্ণ 15 মিনিট পাছত আমাৰ জেলিখিনি ৰেডি হৈ গৈছে। আপোনালোকে যদি গম নাপায় জেলিখিনি ৰেডি হৈছে নে নাই তেনেহলে এনে ধৰণে আপোনালোকে এটা বাটিত অকণমান পানীত এনে ধৰণে অকণমান দি চাব। আৰু জেলিখিনি যদি তলত পৰিছে তেনেহলে আপোনালোকে গম পাব যে আমাৰ জেলিখিনি একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকে যদি এই জেলিটো আগতে খাই পোৱা নাই তেনেহলে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। কাৰণ এইটো সময়ত বজাৰত আনাৰস একেবাৰে সহজতে পোৱা যায়। আৰু আপোনালোকেতো দেখিলে বনাবলৈ ইমান সহজ, একেবাৰে কম সময়ৰ ভিতৰতে ৰেডি হৈ যায়। আৰু এই জেলিটো আপোনালোকে বহু দিনলৈ ফ্ৰিজত থৈ খাইও থাকিব পাৰে। তেনেহলে সকলোৱে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু আজিৰ যদি ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেনেহলে অন্য এটা ভিডিঅ' লৈ আকৌ লগ পাই আছো। তেতিয়ালৈ বাই বাই।